নমস্কাৰ, মই নিতুৱে আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই। মোৰ ভিডিঅ'টো আজি এটা নতুনকৈ দেখাম। মই গৈছোঁ শুৱালকুছিত এইফালে আছে শুৱালকুছিৰ মাজমজিয়াৰ বংশৰ বুলি কয়। শুৱালকুছিলৈ যাওঁতে ৰাস্তাতে পাই থৈ যায়। ইয়াতে মোৰ বাইদেউৰ ঘৰ আৰু আমি আহিছোঁ আজি বাইদেউৰ ঘৰত। এইফালে মন্দিৰটো দুৰ্গা মন্দিৰ হয়, বংশৰ চাৰিআলিৰ দুৰ্গাৰ মন্দিৰ। এয়া বংশৰ দৌল মণ্ডপ লিখা আছে আৰু এনেকৈ আহি পাই গ'লোহি মোৰ বাইদেউৰ ঘৰ। আৰু বাইদেউৰ ঘৰত মই আজি কি চালোঁ চাওকচোন। এইফালে চালোঁ পাটৰ কাপোৰ, কেনেকুৱা ধুনীয়া লাগিছে নহয়, একদম শালৰ পৰা কাটি ৰাখিছে। ভিনদেউৱে মোক দেখাইছে, এইখন হৈছে মেখেলাখন আৰু বহুত ধুনীয়া এইটো ব্লাউজৰ পিচ লগত লাগি আছে। আৰু ইয়াতে সৰু সৰু কলকি বাচিছে, সৰু টেঙেচি পাতৰ গোটে অকণমান বুটা দিছে। আৰু এইফালে চাওকচোন তাঁতৰ শালত কেনেকৈ বৈ আছে। এইফালে অৰিজিনেল পাটৰ কাপোৰ, এইফালে স্কাই ব্লুত পিংক কালাৰ দি বাচিছে, বৰ ধুনীয়া লাগিছে। আৰু ইয়াত আছে বোলে 15-12যোৰমান হ'ব বুলি কৈছে। আৰু এইফালে বাইদেৱেও বৈ আছে একযোৰ সূতাৰ কাপোৰ। এইখন হয় সূতাৰ ফুলৰ চানেকি, এইখনক কয় কাঠ কটা বুলি, ইমান নাজানো। এযোৰ বিকিলে, মোক দেখাইছে পিংকত আছিল এইযোৰ। আৰু সেনেকৈ এইটো এটা বাচিছিল, এইটোও বিক্ৰী কৰিল। মই চাব বিচৰাৰ কাৰণে দেখাইছিল। আৰু এইফালে বাইদেৱে বৈ আছে মোক দিবৰ কাৰণে চাদৰখন। মোৰ পচন্দ লাগিল, মই বাইদেউক কৈছোঁ দে মোক এখন লাগিব বুলি। কাটিবলৈ এক হাত হ'ব লাগিব, গতিকে তাই মোক জল্দি বৈ দিছে। আৰু এইখন পাছফালৰ পৰা দেখাই দিছোঁ, এইখন মোৰ ভাগত আছিল চাগে, মই পাই গ'লোঁ ফাইনেলি। এইখন বৰ ধুনীয়া লাগিছে, পিন্ধি দেখাম বাৰু কেতিয়াবা। আৰু এয়া চাওকচোন, হাতে পোছা শুৱালকুছি তাঁতশালৰ সূতাৰ কাপোৰ। এয়া বাইদেৱে বয় আৰু সেইফালে ভিনদেৱে পাটৰ কাপোৰ বয়। এয়া কাঠতে ফুল বাছে, মানে কাঠ কাটি আনে কিবা, মই ইমান নাজানো। এইখনৰ পৰাই ফুল উঠাই মেচিন আছে। এইফালে বৈ আছে ভিনদেৱে পাটৰ চাদৰখন, বহুত ধুনীয়া। কেতিয়াবা ভালকৈ আৰু দেখাব চেষ্টা কৰিম। শুৱালকুছিৰ পাটৰ কাপোৰৰ কাৰণে বিখ্যাত যিহেতু, অলপমান ভিডিঅ' কৰি আনি আপোনালোকক। আৰু এইখন চাদৰে মোক বাইদেৱে কাটি দিছে, কেনেকুৱা লাগিছে জনাব দেই। কেতিয়াবা পিন্ধি দেখাম, আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। বাই বাই।